স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। সৈনিক বিদ্যালয় গোৱালপাৰাত নিম্ন উল্লেখিত ঠিকাভিত্তিক পদসমূহত মকৰলৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। তলত পদৰ নাম, সংখ্যা, শিক্ষাগত অৰ্হতা, বয়স, দৰমহা আৰু সাক্ষাৎকাৰৰ তাৰিখসমূহ দিয়া হ'ল। TGT অৰ্থাৎ ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ ইংৰাজী বিষয়ৰ এটা পদ। পদটোৰ বাবে প্ৰাৰ্থী ইংৰাজী মেজৰ সহ স্নাতক ডিগ্ৰী হ'ব লাগিব। লগতে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা BEd ডিগ্ৰী থাকিব লাগিব। উচ্চ শিক্ষাৰ অৰ্হতা থাকিলে ভাল। ইংৰাজী ভাষাত ভাল দখল থকাৰ লগতে বিদ্যালয়ৰ শিক্ষাদানত ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি ব্যৱহাৰ কৰিব পৰা হ'লে ভাল। গেম, স্পৰ্টছ, আউটডোৰ এক্টিভিটি থাকিলে ভাল। সংগীত, বক্তৃতা, আৰ্টৰ দক্ষতা থাকিলে ভাল। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত 2-3 বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিলে ভাল। টেট উত্তীৰ্ণ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব। প্ৰাৰ্থীৰ দৰমহা 22,000 টকা প্ৰতিমাহে। বয়স 31 মাৰ্চ 2019 1 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰয়োজন বোধে বয়স ৰেহাইৰ ব্যৱস্থা থাকিব। আৰু পদটোৰ বাবে সাক্ষাৎকাৰৰ তাৰিখ 14 মে 2019 ইংৰাজী তাৰিখ। বেণ্ড মাষ্টাৰৰ পদ এটা। পদটোৰ বাবে প্ৰাৰ্থী AEC ট্ৰেইনিং কলেজ এণ্ড চেণ্টাৰৰ পৰা পটেঞ্চিয়েল বেণ্ড মাষ্টাৰ, বেণ্ড মেজৰ বা ড্ৰাম মেজৰ পাঠ্যক্ৰম সম্পন্ন কৰা হ'ব লাগিব, অথবা নৌসেনা বাহিনী বা বায়ুসেনা বাহিনীৰ পৰা সমকক্ষ পাঠ্যক্ৰম সম্পন্ন কৰা হ'ব লাগিব। প্ৰাক্তন সশস্ত্ৰ বাহিনীৰ প্ৰাৰ্থী হ'লে অগ্ৰাধিকাৰ পাব। পদটোৰ বাবে দৰমহা 20,000 টকা। বয়স 21 পৰা 50 বছৰ আৰু সাক্ষাৎকাৰৰ তাৰিখ 8 মে 2019। ৱাৰ্ড বয় মেল আৰু মেট্ৰন ফিমেল অৰ্থাৎ ৱাৰ্ড বয় পুৰুষ আৰু মেট্ৰন মহিলাৰ বাবে দুটাকৈ মুঠ 4টা খালী পদ। পদটোৰ বাবে প্ৰাৰ্থী হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'ব লাগিব। লগতে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষা ক'ব পৰা বা বুজি পাব পৰা হ'ব লাগিব। স্নাতক ডিগ্ৰীধাৰী হ'লে ভাল। শিশু যতনৰ অভিজ্ঞতা থাকিলে ভাল। APTC, AMC আৰু EME ছিগনেলৰ প্ৰাক্তন কৰ্মচাৰীসকলক অগ্ৰাধিকাৰ দিব। পদটোৰ বাবে দৰমহা 13,000 টকা প্ৰতিমাহে। বয়স 21 পৰা 50 বছৰ। পদটোৰ বাবে সাক্ষাৎকাৰ 6 মে 2019 ইংৰাজী। লেবৰেটৰী এটেণ্ডেণ্টৰ পুৰুষৰ বাবে 3টা পদ। প্ৰাৰ্থী বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'ব লাগিব। হিন্দী আৰু ইংৰাজী ভাষাত কথা ক'ব পৰা বা বুজিব পৰা হ'ব লাগিব। লেবৰেটৰী এটেণ্ডেণ্ট হিচাপে বা কোনো বিজ্ঞান সম্পৰ্কীয় প্ৰতিষ্ঠানত কাম কৰাৰ 2-3 বছৰীয়া অভিজ্ঞতা থাকিলে ভাল। পদটোৰ বাবে দৰমহা 13,000 টকা প্ৰতিমাহে। বয়স 21 পৰা 50 বছৰ আৰু পদটোৰ বাবে সাক্ষাৎকাৰ 8 মে 2019 ইংৰাজী তাৰিখ। জেনেৰেল এমপ্লয়ী অৰ্থাৎ ৰান্ধনীৰ 2টা পদ। পদটোৰ বাবে প্ৰাৰ্থী প্ৰৱেশিকা উত্তীৰ্ণ হ'ব লাগিব। লগতে কেটাৰিঙৰ ডিপ্ল'মাৰ প্ৰমাণপত্ৰ থাকিব লাগিব। সংশ্লিষ্ট বিষয়ত 2-3 বছৰীয়া অভিজ্ঞতা থাকিলে ভাল। পদটোৰ বাবে দৰমহা 16,000 টকা প্ৰতিমাহে। বয়স 21 পৰা 50 বছৰ আৰু পদটোৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব 14 মে 2019 ইংৰাজী তাৰিখে। আবেদনকাৰীয়ে নিজৰ পাৰপত্ৰ আকাৰৰ ফটো, যোগাযোগৰ ঠিকনা তথা মোবাইল নম্বৰ সম্বলিত বায়'ডাটা অহা 3/5/2019 ইংৰাজী তাৰিখৰ ভিতৰত তলৰ ঠিকনাত পোৱাকৈ পঠাব পাৰে। বায়'ডাটাৰ লগত সকলো প্ৰমাণপত্ৰৰ প্ৰত্যায়িত প্ৰতিলিপি তথা প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা নামত SBI মৰণৈ শাখাত পাব পৰাকৈ 200 টকাৰ বেংক ড্ৰাফ্ট পঠাব লাগিব। আবেদিত প্ৰাৰ্থীসকলৰ মাজৰ পৰা অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলৰ তালিকা প্ৰস্তুত কৰি লিখিত পৰীক্ষা, দক্ষতাৰ পৰীক্ষা আৰু সাক্ষাৎকাৰলৈ আমন্ত্ৰণ জনাব। বাছনি প্ৰক্ৰিয়াত উপস্থিত থকাৰ বাবে কোনো বোনাছ নিদিয়ে। নিয়োজিত প্ৰাৰ্থীসকলক বিদ্যালয়ৰ চৌহদত থকাৰ সুবিধা দিব। মাত্ৰ বিজুলী খৰচ বহন কৰিব লাগিব। আবেদন পঠোৱা ঠিকনা প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা, পোষ্ট অফিচ ৰাজাপাৰা, ডিষ্ট্ৰিক্ট গোৱালপাৰা, আসাম, পিন 783133। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।